মই জানিছোঁ জানো নামাজো নমস্কাৰ কওক মই এতিয়া মইনা পুখুৰী মন্দিৰৰ পাঠি ভৰা মন্দিৰত উপস্থিত হৈ আছোঁ। ইয়াত শিৱলিংগ শিৱ মন্দিৰ স্থাপন কৰা হৈছে। মইনা পুখুৰীৰ বৰ্তমান বাচি থকা অংশখিনি এইটো সুন্দৰভাৱে একো ক্ষয় ক্ষতি হোৱা নাই আৰু এই ভাল খবৰ লৈ আমি বেয়া খবৰ লৈ আগবাঢ়ি যাব বিচাৰিছোঁ। বেয়া খবৰটো হৈছে আমাৰ মইনা পুখুৰীৰ মন্দিৰ যি ঐতিহ্যমণ্ডিত মন্দিৰটো আছিল সেই মন্দিৰটো বৰ্তমান ধ্বংস অৱস্থাত ৰৈ আছে। আমি ইয়াৰে পৰা প্ৰত্যক্ষ কৰি গম পাওঁ যে মন্দিৰটো বোধহয় আমি ইয়াৰ পিছত এনেদৰে দেখিবলৈ নাপাওঁ। মন্দিৰৰ যিখিনি এৰিয়া আছে এই এৰিয়াটো সম্পূৰ্ণৰূপে ক্ষয় ক্ষতি হৈ আছে আৰু আমি আজি খুব সাহস কৰি 4জন যুৱক আহিলোঁ। এমকান্ত পৌড়েল, এজ্ঞা নেওপানে আৰু আমাৰ কাশীনাথ ঘিমিৰে দাৰাগাঁৱৰ পৰা আহিছে। এইসকল 4জনে অলপ মন্দিৰটো পৰ্যবেক্ষণ কৰোঁ আৰু ইয়াৰ খবৰ এটা ৰাইজৰ মাজত দিম বুলি উদ্দেশ্য লৈ আহিছোঁ। আৰু খুব দুৰ্গম এৰিয়া, বৰষুণ পৰি আছে, তথাপি বৰষুণৰ মাজতে আমি ইয়াত আহিছোঁ। মই ইয়াত ৰৈ আছোঁ। দূৰৰ সেইটো মন্দিৰ, এই মন্দিৰটো প্ৰায় 20-25 ফুট তলত গৈছে। এইখন পাহাৰ আমি ইয়াৰে পৰা মন্দিৰটো ওখকৈ দেখিছিলোঁ আৰু ইয়াত দেখিলোঁ আমি এই গোটেই ছাৰাউণ্ডিং এৰিয়াটো এই সৌ দূৰণিৰ পৰা একেবাৰে পাহাৰ খহনীয়া হৈ আছে আৰু এই অঞ্চলটো প্ৰায় 1-1.5 কিলোমিটাৰ বৰ্গ কিলোমিটাৰ হ'ব। এইখিনি গোটেই তলত বহি আছে। পুখুৰী একেবাৰে সৰু হৈ গৈছে। পুখুৰীৰ চাৰিওফালৰ পৰা মাটি পৰি পেলাই পুখুৰী পথ গৈছে। বোধহয় পুখুৰী ডাঙৰ হৈ আছে। মইনা পুখুৰীটো ডাঙৰ হোৱা যেনো এটা অনুমান কৰিব পৰা যায়। এই মই য'ত ৰৈ আছোঁ এইখিনি খহিব, অলপ পিছতে পাহাৰটো খহিব বুলি আমি অনুমান কৰোঁ। মই য'ত ৰৈ আছোঁ খুব বিপদজনক জেগাত ৰৈ আছোঁ। ইয়াৰ পিছতে অলপমান পিছতে এই গাছডাল পৰিব। ইয়াৰ আধা অংশ খহি গৈছে। ঠিক তেনেকৈ আমাৰ চিৰি ৰাস্তালৈ আহোঁতে চিৰি গোটেই খহি গৈছে। আমাৰ ঘৰটো মন্দিৰটো খহি গৈছে। মন্দিৰ যোৱাকালি আমি দেখিছিলোঁ প্ৰায় 15-20 ডিগ্ৰীমান হালি গৈছিল। আজি আকৌ আৰু বেছি দেখিলোঁ, আজি 30-35 মান হালি গৈছে। মন্দিৰটো সম্পূৰ্ণ তললৈ বহি গৈছে। আমি অনুমান কৰিছোঁ, আমাৰ লগত SSB জৱানো আহিছিল, তেওঁলোকেও অনুমান কৰিছে মন্দিৰটো প্ৰায় 20-ৰ পৰা 15 ফুটমান দবি গৈছে তললৈ আৰু এইখিনি সমান আছিলে এৰিয়াটো। এই সমান এৰিয়াটো গোটেই এতিয়া বহি গৈছে। ইয়াত আমি একো বস্তু উদ্ধাৰ কৰিবও পৰা নাই। যিখিনি অলপ কালি উদ্ধাৰ কৰিছোঁ, আজি কিন্তু তাতে যোৱা পৰিৱেশ নাই। আৰু এই মন্দিৰৰ এই দুৰৱস্থা আমি প্ৰাকৃতিক দুৰ্যোগ বুলি কৈছোঁ, কিন্তু প্ৰকৃতিয়েও এই 40-50 বছৰ বা 100 বছৰ আগৰ পৰা এই ঐতিহ্যমণ্ডিত স্থানটোকে কিয় বাছি লৈছে, আমাৰ দুৰ্ভাগ্যজনক কথা। এই দুৰ্ভাগ্যজনক কথালৈ আমি ইয়াত প্ৰত্যক্ষ কৰিছোঁ। আমাৰ এই মইনা পুখুৰী ছাৰাউণ্ডিং এৰিয়া লৈ পেলাই বৰ্তমান আমাৰ এই অঞ্চলটো খুব উন্নত হৈ আছিল, আগবঢ়া হৈ আছিল। আমাৰ এইখিনি স্থানীয় যুৱকসকলে কিছুমান পৰিকল্পনা লৈছিল মন্দিৰটোলৈ চাই পেলাই, সেইটো আমাৰ গোটেই ধূলিসাৎ হৈ যাব। আমি ৰাস্তা নিৰ্মাণ কৰিছিলোঁ ধুনীয়াকৈ, ৰাস্তাটো বঢ়িয়াকৈ নিৰ্মাণ কাৰ্য চলি আছিল। খুব মানে বৈজ্ঞানিক পদ্ধতিৰে আমি পকা ৰাস্তা বনাই আছিলোঁ। কিন্তু আমাৰ আচল ঐতিহ্য মন্দিৰটোৱে যেতিয়া নোহোৱা হৈ থাকিব, তেতিয়া ইয়াত আমি ভাবিব লগা বহুত কথা হৈ গৈছে। এতিয়া আমি অনুমান কৰিছোঁ এই মন্দিৰটো যদি এনেকৈ বৰষুণ হৈ থাকে তেতিয়াহ'লে চাগে আমি 2-3 দিন পিছত মন্দিৰৰ গোটেই তললৈ যোৱা অৱস্থাটো দেখিবলৈ পাম। আমি আশা কৰোঁ যেন ভগৱানে যিখিনি থিয় হৈ আছে সেইখিনি মন্দিৰটো যেনি আছে তেনি মইনা মাতাই ৰাখি দিয়ে, আমি আহ্বানো জনাইছোঁ। বৰ্তমান এই পুখুৰীত দুটা পক্ষী, মইনা পুখুৰী বুলি যেতিয়া আমি কৈছিলোঁ, সেই দুটা মইনা চৰাইৰ ইতিহাস লৈ পেলাই মইনা পুখুৰী মন্দিৰটো নিৰ্মাণ হৈছিল। আজিও এই বিপদজনক পৰিস্থিতিৰ মাজতো দুটা চৰাই, পাৰ চৰাই মন্দিৰৰ মাজত গাছ এডালত বহি পেলাই জিৰণি লৈ আছে। আমি ইয়াৰ ঐতিহ্যটো আগতেও বহুতবাৰ কৈছিলোঁ। মইনা পুখুৰী ইয়াত মইনা দুটা চৰাই আছিল আৰু শিলত গৈ পেলাই জিৰণি লৈছিল। তাৰে পৰা ইয়াত কিবা দেৱ দেৱী থকা বুলি ৰাইজে অনুমান কৰি পেলাই, তেতিয়াৰ মানুহে অনুমান কৰি পেলাই এইটো স্থাপনা কৰা হৈছিল। বৰ্তমান ইয়াৰ এটা স্বৰূপ আহিছিল, ইয়াৰ কামো আগবাঢ়ি গৈছিল। নতুন নতুন যুৱকসকলে আহি পেলাই মইনা পুখুৰীৰ উদ্যম লৈছিল, কাম কৰাৰ আগ্ৰহ লৈছিল। কিন্তু এই পৰিৱেশ দেখা পাই পেলাই আমি একেবাৰে দুখিত হৈছোঁ। আৰু এই দুৰ্যোগ, প্ৰাকৃতিক দুৰ্যোগ, এই ডিষ্ট্ৰয়টো কিহৰ কাৰণে হ'ল আমি ভাবিবও পৰা নাই। গোটেই ছাৰাউণ্ডিং এৰিয়া মোটামুটি সৌ দূৰণিৰ পৰা এইখিনি গোটেই যেন তললৈ যাব আৰু সেই সিপাৰেও আছে।
মন্দিৰৰ চাৰিওপিনৰ পৰা আগুৰি ধৰিছে আৰু এইটো আমি অনুমান কৰোঁ, আমি চৰকাৰকো জনাওঁ যে এইখিনি যদি এৰিয়া গোটেই নদীলৈ ভাহি যায় তেতিয়াহ'লে বোধহয় দক্ষিণ ফালে গাঁও অঞ্চলৰ ভাবুকি সৃষ্টি হ'ব। গতিকে আমি এটা ৰেড এলাৰ্ট এটা দিব লাগে আৰু এইটো সতৰ্কবাণী এটা কৰি পেলাই ৰাইজক এটা নিৰাপদৰ কথা আশ্ৰয় এটা দিব লাগে বা আশ্বাসন এটা দিব লাগে। কি কৰিলে ভাল হয় অভিজ্ঞ মানুহ আহি পেলাই পৰিদৰ্শন কৰাৰ বাবে মই আহ্বান জনাইছোঁ। মইনা পুখুৰীৰ এই দুখ লগা পৰিৱেশত ইয়াত থিয় হৈ কথা পতাও বেছি সময় মানে অলপ ভয় লগা পৰিৱেশ, কেতিয়া কি হ'ব ঘটনা আমি ধৰিব নোৱাৰোঁ। গতিকে আমি ইয়াৰে পৰা ততালিকে বিদায় লোৱাই উচিত বুলি ভাবি মই এইখিনি সমাপ্ত কৰিলোঁ। নমস্কাৰ।